বিজনী জিলা ক্ৰীড়াসন্থাৰ উদ্যোগত বিভিন্ন দল সংগঠনৰ সহযোগত জীৱানন্দ বসুমতাৰীৰ হত্যাকাৰীৰ বিৰুদ্ধে আমি 12 ঘণ্টীয়া বিজনী মহকুমা বন্ধৰ দাবী কৰিছিলোঁ বা শোক দিৱস হিচাপে আমি দোকান পোহৰ যান বাহনক আমি চলাচল বন্ধ ৰাখিবলৈ অনুৰোধ জনাইছিলোঁ আৰু বিজনীবাসীয়ে সেই উদাহৰণস্বৰূপে বিজনীবাসীয়ে আজি দোকান পোহৰ যান বাহন চলাচল বন্ধ ৰাখিছে। সেইকাৰণে আমি বিজনীবাসীক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে জীৱানন্দ বসুমতাৰী ৰূপে ৰাজু দাৰ হত্যাকাৰীক আমি কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছোঁ। স্ফুটভাৱে বিজনীবাসী ৰাইজে বন্ধ ৰাখিছে। ৰাজু বসুমতাৰীৰ যি হত্যাকাৰী, এই হত্যাকাৰীৰ কঠোৰৰ পৰা কঠোৰতম শাস্তিৰ দাবীত আজি এই বন্ধ। লগতে ৰাজু বসুমতাৰীৰ চৰকাৰে ৰাজু বসুমতাৰীৰ ঘৰৰ ফেমিলিক 1 কোটি টকা আৰ্থিক অনুদান, লগতে ৰাজু বসুমতাৰীৰ ঘৰৰ ফেমিলিক এটা চৰকাৰী চাকৰিৰ দাবীতো এই প্ৰতিবাদী কাৰ্যসূচীটো হাতত লোৱা হৈছে। আৰু বিজনীবাসীৰ ৰাইজ হিচাপে সকলে ঐক্যবদ্ধভাৱে আজি স্বতঃস্ফূৰ্তভাৱে বন্ধ ৰাখিছে। তাৰ কাৰণে বিজনীবাসীৰ ৰাইজ হিচাপে সকলো দল সংগঠনে ধন্যবাদ জ্ঞাপন কৰিছোঁ। যোৱা 29 তাৰিখত যিটো নিঃশংকভাৱে স্বৰ্গীয় জীৱানন্দ বসুমতাৰী ওৰফে ৰাজুৰ মৃত্যু হৈছিল। তিনি পাখণ্ডই তেওঁক মৃত্যুদণ্ড মাৰি হত্যা কৰিছিল। গতিকে এই সংক্ৰান্তত আজি আমি শান্তিপূৰ্ণভাৱে বিজনী মহকুমা বন্ধ আহ্বান জনাইছোঁ। বিজনী জিলা ক্ৰীড়া সন্থা আৰু বিজনীৰ যিকেইটা ছাত্ৰ সংগঠন আছে সকলো মিলি আমি এই বন্ধৰ আহ্বান কৰিছোঁ আৰু এই বন্ধ যাতে সুচাৰুৰূপে পৰিচালনা হয় আৰু এই বন্ধক বিজনীবাসী ৰাইজে সম্পূৰ্ণ আমাক সঁহাৰি জনাইছে আৰু তেওঁলোকে ৰাজু বসুমতাৰীৰ যিটো শান্তিপূৰ্ণ বন্ধ তেওঁলোকে শৃংখলাবদ্ধভাৱে পালন কৰি গৈ আছে। আমি তেওঁলোকক তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। সকলো দোকানী সন্থা, বিজনী বজাৰ সন্থা তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইখিনিয়ে ক'ম। বিজনী সাব ডিভিজন বন্ধ কল কৰিছোঁ। এই বন্ধ কল কৰাত আমি খবৰ পাইছোঁ আৰু আমি বিজনীত দেখিছোঁ আমাৰ যোৱা 29 তাৰিখৰ ৰাজু বসুমতাৰীক যেনেকৈ নৃশংসভাৱে হত্যা কৰিলে আমাৰ 3জন হত্যাকাৰীয়ে, তেওঁলোকক কঠোৰ শাস্তি দিয়াৰ নামত আমি ফাঁচি দিব লাগে এইটো ডিমাণ্ড কৰি আজি বন্ধটো কৰিছোঁ। আৰু আমাৰ বিজনী অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ ৰাইজে এইটোৱেই বিচাৰিছে আৰু ইয়াৰ এক্সাম্পল আজি বিজনী টাউনৰ যিটো আমি দেখা পালোঁ, সকলোৱে আমাক সঁহাৰি জনাইছে। চ' আমি তেওঁলোকক থেংকছ যাচিছোঁ আৰু আমাৰ